বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ মোৰ ঘৰৰ ওচৰত। যিহেতু চন্দ্ৰপুৰৰ গোটেই পাহাৰী এলেকা, পাহাৰৰ মাজতেই চন্দ্ৰপুৰখন অৱস্থিত, গতিকে এখন পাহাৰলৈ মই আপোনালোকক আজি লৈ যাম, যিখন পাহাৰত খুব ধুনীয়া এটি নিজৰা আছে। গতিকে সেই নিজৰাটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে সেই পাহাৰৰ যি সৌন্দৰ্য তাৰে মই অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। মই পাহাৰখন ইয়াৰ পৰা দেখুৱাইছোঁ আপোনালোকক। সেইখন দেখিছে বহুত দূৰত সেই পাহাৰখন অৱস্থিত। আৰু মোৰ লগত আছে মোৰ আজি সহযোগী, এয়া আদিত্য বিষ্ণু, নিশ্চয় দেখা পাইছে। গতিকে বলক তেনেহ'লে পলম নকৰোঁ। পাহাৰৰ বহু ওপৰৰ পৰা এই নিজৰাটো তললৈ নামি আহিছে, বহু ওপৰত। ইয়াৰে পানী খুব ঠাণ্ডা। ইয়াৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে ইয়াৰ পানী খোৱা হিচাপে ব্যৱহাৰ কৰে, গা ধোৱা, কাপোৰ ধোৱা, সকলো কামত। ব্যৱহাৰ কৰা হয়। কি ধুনীয়া, চাওকচোন এবাৰ। ঠাণ্ডা পানী দেখিছেনে? পাহাৰৰ ওপৰৰ পৰা বহুত দূৰত নামি আহিছে, বহুত ঠাণ্ডা দেখিছে। গৰমৰ দিনত বহু মানুহ আহে ইয়াতে পানী গা ধুৱে আহি। গতিকে ভাল লাগিল বহুত। এই নিজৰাৰ ওচৰতে, নিজৰাটোৰ ওচৰতে এখন খুব ধুনীয়া নেমু টেঙাৰ বাগান। একদম নিজৰাৰ লগতে আছে, পাহাৰৰ বহু ওপৰত। নিজৰাটো য'ৰ পৰা আৰম্ভ তাততো আমি যোৱা সম্ভৱ নহয়, কিন্তু আমি য'ত আহিছোঁ তাৰ ওচৰতে এখন খুব ধুনীয়া নেমু টেঙাৰ বাগান। নেমু পকি আছে, কেঁচা নেমু আছে, পকিলেও নেমু। খুব ডাঙৰ বাগান আচলতে এইখন। আপোনালোকে দেখিছে এই নিজৰাটো পাহাৰৰ বহু ওপৰৰ পৰা মই আপোনালোকক দেখাম পাহাৰখন অকণমান পিছত। বহু ওপৰৰ পৰা এই নিজৰাটো নামি আহিছে। গতিকে য'ৰ পৰা ইয়াৰ সৃষ্টি হৈছে, পানীখিনিৰ য'ৰ পৰা নামি আহিছে তাত আমি যোৱাটো সম্ভৱ নহয়, কিয়নো ইয়াৰে প্ৰধান এটা আমাৰ কাৰণে ভয়ৰো কাৰণ। যিহেতু ইয়াতে গণেশ বাবা ওলায়, হাতীৰ উপদ্ৰৱটো অকণমান বেছি পাহাৰৰ পৰা। গোটেই পাহাৰ যিহেতু, এই পাহাৰৰ পৰা এইবিলাক ৰাস্তা আছে, লুংলুঙীয়া ৰাস্তা। গতিকে হাতী আহে। আৰু এতিয়া যাবৰ কাৰণে চেষ্টাও নকৰোঁ, কাৰণ এতিয়া আবেলি প্ৰায় সন্ধিয়া হওঁ অৱস্থা। গতিকে যদি কেতিয়াবা এইটোফালে আহে আপোনালোকে, এইখিনি ঠাই হৈছে আমাৰ চন্দ্ৰপুৰৰ ঠাকুৰকুছি বুলি কয়, ঠাকুৰকুছি। ইয়াতে আহিব। এই নিজৰাটো চাবৰ কাৰণে বহু মানুহ আহে ইয়াতে, ইয়াতে পিকনিকো খায়। গতিকে আপোনালোকে আহিব। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, গোটেই পাহাৰীয়া এলেকা, গোটেই চাৰিওফালে পাহাৰ। আপোনালোকে দেখিছে এইবিলাক গোটেই পাহাৰ। এতিয়া আমি পাহাৰৰ তলৰ পৰা একেবাৰে কম হ'লেও 10-15 কিলোমিটাৰ ভিতৰত আছোঁ। গতিকে আৰু ইয়াৰ ওপৰত নাযাওঁ, কাৰণ ইয়াৰ ওপৰত যাবৰ কাৰণে ভয়ো লাগে আৰু সন্ধিয়া এতিয়া হওঁ অৱস্থা।
গতিকে আকৌ এবাৰ কৈছোঁ, যদি এইটো ফালে আহে তেতিয়াহ'লে এয়া নিজৰাৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব একমাত্ৰ চন্দ্ৰপুৰৰ ঠাকুৰকুছি এইখিনি ঠাইত। ধন্যবাদ। সদায় আশাবাদী মোৰ এই ব্লগকেইটালৈ, গতিকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।